এখন বৃহৎ আকাৰৰ শৰাই আৰু এই শৰাইখন আছে বেঙেনাআটি সত্ৰ প্ৰায় 1 মোন প্ৰসাদ ধৰে। কিমান বৃহৎ শৰাই চাওকচোন। বৰ্তমান উপস্থিত আছোঁ বেঙেনাআটি সত্ৰ আৰু এই সত্ৰৰ কিছু ৰীতি নীতি পৰম্পৰা আপোনালোকৰ আগত দাঙি ধৰিম। চাই থাকিব মোৰ ভিডিঅ'সমূহ। নমস্কাৰ, গুড মৰ্ণিং, গুড ইভিনিং। কি খবৰ আপোনালোকৰ? আশা কৰিছোঁ মোৰ নিচিনাকৈ আপোনালোক সকলো ভালে কুশলে আছে। আজিৰ ভিডিঅ'টো আৰু স্পেচিয়েল, গতিকে আপোনালোকে ভিডিঅ'টো স্কিপ নকৰাকৈ শেষলৈকে চাই থাকিব, তেতিয়াহে আচল মজাটো পাব। ৰ'ব আজি আমাৰ মাজুলীৰ শেষৰ দিন আৰু এয়া আমি মাতবোল লগাই ওলাই আহিলোঁ, কিন্তু আমি এতিয়া যাম বেঙেনাআটি সত্ৰ আৰু সেই বেঙেনাআটি সত্ৰতে সকলোকে লগ পাই আমি ঘৰমূৰা হ'ম। বৰ্তমান আমি উপস্থিত আছোঁ এতিয়া বেঙেনাআটি সত্ৰ আৰু গোসাঁই সন্মুখত। আজি গোসাঁই ঘৰত উখল মাখল পৰিৱেশ, কিয়নো আজি গোসাঁইৰ ভায়েকৰ বিয়া। গতিকে এয়া আমি গোসাঁইৰ ওচৰ পালোহি আৰু গোসাঁইৰ লগতে কিছু কথা বতৰা পাতি সেৱা এভাগ ল'লোঁ। তাৰপিছতে এয়া গোসাঁই ঘৰৰ সকলোখিনি মানুহ ওলাই আহিলে আৰু এয়া চাওক, মোক লগ পাই তেওঁলোকে খুব ভাল পালে আৰু মোৰ আজি ভাগ্য, জীৱনত প্ৰথমবাৰ এনেকৈ সত্ৰত গোসাঁই ঘৰত গৈ বিয়া খাবলৈ পাইছোঁ। অৱশ্যে আমি যেতিয়া গৈছিলোঁ ৰভাখন দেখি আমি উলটি আহিব বিচাৰিছিলোঁ, তেতিয়া তেখেতসকলৰ ঘৰৰে কোনোবাই আমাক মাতি লৈ গ'ল আৰু গৈ পেলাই ভিতৰৰ যিটো পৰিৱেশ দেখিলোঁ, মইতো একদম আচৰিত হৈ গৈছোঁ, কাৰণ আমি কেতিয়াও তেনেকুৱা পৰিৱেশ দেখি পোৱা নাই। সেইকাৰণে ভাবিলোঁ ভিডিঅ'টো প্ৰস্তুত কৰোঁ আৰু সেই ভিডিঅ'টো আপোনালোকৰ আগত দাঙি ধৰোঁ। যিহেতু আপোনালোক নগ'লেও, যিসকলে নাই যোৱা বা নাই খোৱা, তেওঁলোকে ভিডিঅ'টো চাই কিছু কথা জানিব পাৰিব। তাৰ পাছতে আৰম্ভ হ'ল ফটো ছেশ্যন। মানে টিকলি এজনী আছে বিৰাট মৰম লগা আৰু তাই মোৰ লগত ফটো উঠিবৰ কাৰণে হাহাকাৰ কৰিলে, পিছে শকতৰ ভৰত তাইক দাঙোতে মই লুটি খাই পৰিলোঁ। তাৰপিছত আপোনালোকে পেণ্ডেলটো চাওকচোন, কি ধুনীয়া এটা আৰু ডাঙৰ পেণ্ডেল। লগে লগে সেই শৰাইখন দেখিছেনে? তেনেকুৱা শৰাই আপোনালোকে কেতিয়াবা দেখি পাইছেনে? মই কিন্তু জীৱনত ফাৰ্ষ্ট টাইম দেখিছোঁ সেইখন শৰাই। তাৰপিছতে এয়া হৈছে এটা বিশেষ কোঠা আৰু এই কোঠাটো কি মই আপোনালোকক পিছত কৈ আছোঁ, গতিকে চাই থাকিব দেই শেষলৈকে। তাৰ পাছতে আমাক লগে লগে লৈ আহিলে তেওঁলোকৰ পিছফালে থকা ৰিচিপশ্যনটোলৈ আৰু ৰিচিপশ্যনটো দেখি মইতো আৰু চক খাই গ'লোঁ। মানে ইমান ডাঙৰ এটা ৰিচিপশ্যন, অলৰেডি মানুহক খুৱাবৰ কাৰণে ৰিচিপশ্যন বনাইছে, এইটো আকৌ তেওঁলোকৰ ঘৰৰ মানুহৰ কাৰণে ৰিচিপশ্যন। মানে ভাবক যে তেওঁলোকৰ ঘৰত কিমান মানুহ আছে। আচলতে তেওঁলোক হৈছে যৌথ পৰিয়াল আৰু যৌথ পৰিয়ালত থকাৰ মজাই বেলেগ, নহয়নে বাৰু? যিসকলে থাকে তেওঁলোকে জানে। বাৰু তাৰপিছতে ওলাই আহিলোঁ কাৰিকৰৰ ওচৰলৈ। মানে গোসাঁইসকলৰ বোলে কাৰিকৰ থাকে আৰু সেই কাৰিকৰৰ লগত দুআষাৰি কথা পাতিলোঁ, মানে অলপ জমনি কৰি দিলোঁ আৰু তেওঁলোকে খুব ধুনীয়া ৰান্ধিছে, সেইটো কথা কৈ আহিলোঁ। তাৰপিছত এনেকুৱা এটা জেগালৈ যাম, মানে বৰমাকেইজনীয়ে লৈ যাব, হয়তো আপোনালোকেও কেতিয়াও দেখা নাই আৰু ময়ো আজি ফাৰ্ষ্ট টাইম দেখিম। ভুলকচোন যাওঁ। মই মানে এতিয়া আছোঁ বিয়া ঘৰত আৰু এয়া হৈছে বেঙেনাআটি সত্ৰৰ গোসাঁই ভায়েকৰ বিয়া। আৰু এই বিয়া ঘৰত কিছুমান এনেকুৱা বস্তু দেখিছোঁ যিটো মই কাহানিও ক'তো দেখা নাই। মানে কথাটো হ'ল, আমি দেখিছোঁ সদায় যেতিয়া বিয়া হওক, সবাহ হওক, কিবা হওক, যিকোনো এনেই অকেজনবোৰত আমি যেতিয়া মানুহক খাবলৈ মাতোঁ, তেতিয়া কি কৰোঁ? হয় আমি ডেস্ক বেঞ্চ লগাই দিওঁ, নহ'লে আমি ডাইনিং লগাই দিওঁ, নহ'লে আমি কি কৰোঁ যে টেবুল দিওঁ, বেঞ্চ দিওঁ, এনেকুৱা আৰু কিবা কিবি। কিন্তু ইয়াত সম্পূৰ্ণ বেলেগ, আৰু বেলেগটো হৈছে এয়া চাওক, তলত ধুনীয়াকৈ পাৰি দিছে বেঞ্চ, তাৰ ওপৰত কাপোৰ আৰু তলত পাৰি দিছে ঢাৰি। আৰু যিমান বিয়া খাবলৈ আলহী অতিথি আহিব, তেওঁলোকে এনেকৈ বহিব আৰু ইয়াতে খাব। সঁচাকৈ দেখি ভাল লাগিছে। আৰু এটা মানে কথা গম পালোঁ যে তেওঁলোকে আলহী অতিথি আহিলে চকীত বহা ছিষ্টেমটো নাই। মই বাহিৰতো দেখাই দিম, চবতে তুলি পাৰি থৈছে আৰু তুলিত বহি পেলাই তেওঁলোকে মানে বিয়া খাবলৈ আহিব আৰু ধৰক তুলিত বহিব, ইয়াত এনেকৈ বহি খাব। একদম সঁচাকৈ বৰ ধুনীয়া এটা পৰিৱেশ, নহয়নে বাৰু? তাৰ পাছতে ৰভাৰ তলত এটা বস্তু আপোনালোকক দেখাই দিম। মই সোমাই আহোঁতে ভাবিছিলোঁ যে চকী ক'ত, যিহেতু আজি বিয়া, চকী এখনো নাই। তাৰপিছতহে গম পালোঁ যে তেওঁলোকে আলহী অতিথিক চকীত নবহুৱাই সেয়া সৰু সৰু তুলি যে তুলিত বহুৱাব আৰু দৰাই হেনো তুলিতেই বহিব। কেনেকুৱা সুন্দৰ, নহয়নে বাৰু?
তাৰ পাছতে এই শৰাইখন চাওক জীৱনত কেতিয়াও কল্পনা কৰিব নোৱাৰা এখন বস্তু আজিলৈকে ইমান ডাঙৰ শৰাই মইতো কেতিয়াও দেখি পোৱা নাই আপোনালোকে যদি দেখিছে প্লিজ কমেণ্ট এটা কৰি দিব দেই মানে এই শৰাইখনত বোলে 1 মোন প্ৰসাদ ধৰে তেতিয়াহ'লে এইখন দাঙিবলৈ চাগে কিমানজন মানুহ লাগিব নহয়নে এনেই শৰাই বুলি ক'লে গধুৰ অ' মাই গড আচৰিত কিন্তু মই যিমানখিনি পাৰি সিমানখিনি আপোনালোকক দেখুৱাবলৈ চেষ্টা কৰিলোঁ বাকী আমি তাৰ পৰা ওলাই আহিলোঁ খুব ভাল লাগিলে বেঙেনাআটি সত্ৰলৈ গৈ আৰু মোৰ জীৱনৰ প্ৰথম এক্সপিৰিয়েঞ্চ এনেকুৱা সত্ৰত গৈ বিয়া খোৱা আৰু নেদেখা কিছুমান বস্তু দেখা আৰু সেইকাৰণে এই ভিডিঅ'টো আপোনালোকলৈ আগবঢ়াই দিলোঁ হয়তো আপোনালোকেও চাগে তেনেকুৱা দেখা নাই বস্তু বাৰু যি নহওক এতিয়া আমি আহি আছোঁ ব্ৰহ্মপুত্ৰৰ ঘাটলৈ মানে নদীৰ ঘাটলৈ আহি আছোঁ যিটো দক্ষিণপাট সত্ৰৰ ঘাট বুলি কোৱা হয় আৰু সেই ঘাটলৈ আহি আছোঁ আজি জীৱনত প্ৰথমবাৰৰ কাৰণে মই ব্ৰহ্মপুত্ৰৰ বুকুৱেদি পাৰ হৈ যোৰহাট নিমাতীলৈ যাম মানে জীৱনত এইটো কামো মই কেতিয়াও কৰি পোৱা নাই আজি ফাৰ্ষ্ট টাইম গতিকে বুকুখন অকণ ঢিপঢিপাই আছে কিন্তু মনটো ভাল লাগি আছে যে আজি মই নদী পাৰ হ'ম সকলোৱে নদী পাৰ হয় সকলোৱে কথাবোৰ কৈ থকা শুনো বা কেতিয়াবা দেখোঁহে কিন্তু আজি মই নিজে কৰিম গতিকে আপোনালোককো তাৰ লগতে চামিল কৰিম বুলি ভাবিছোঁ গতিকে মোৰ লগতে আপোনালোকেও ভিডিঅ'টো এনজয় কৰিব বুলি আশা থাকিলে পিছে মাজুলীৰ পৰা আহিছোঁ মনটো খুব বেয়া লাগি আছে এইকেইদিন মাজুলীত থাকি ইমান ভাল লাগিলে মানুহবিলাকৰ মৰম চেনেহ আৰু ভাবিব নোৱাৰা কিছুমান স্মৃতি বুকুত বান্ধি লৈ আহিছোঁ আৰু নেজানো কেতিয়াবা মাজুলীলৈ আহিব পাৰোঁ নে নোৱাৰোঁ কিন্তু মাজুলীবাসী আপোনালোকে যদি চাই আছে মোৰ ভিডিঅ'টো প্লিজ এটা কমেণ্ট কৰি দিব খুব ভাল লাগিলে আজি অৱশ্যে মনটো দুখো লাগিছে কাৰণ আমি এই 3-4 দিন মাজুলীত একে পাত কৰি আছিলোঁ কিন্তু আজি আহিবলগীয়া হ'লে বিদায় বেলিকাত সঁচাকৈ মনটো খুব দুখ লাগি আছে অৱশ্যে নদীৰ ঘাটৰ কথা সকলোৰে মুখত শুনি থাকোঁ কিন্তু সেই ঘাটত কি পায় কেনেকুৱা ধৰণৰ ঘাট আচলতে তাৰ পৰা নাওখন কেনেকৈনো গুচি যায় সেই সকলোবোৰ আজিলৈকে দেখি পোৱা নাই আৰু সেইকাৰণে থিৰাং কৰিলোঁ যে ঠিকেই মই এইবাৰ নাৱেদিয়ে পাৰ হ'ম আৰু ঘাটত থকা মানুহসকলক লগ পাম চাম আৰু অলপ দিনৰ পাছত মাজুলীলৈ আহিবলৈ তেনেই সহজ হ'ব যিহেতু এতিয়া পকা দলং হ'ব সৌৱা খুটা দেখিছেনে বনাই থকা হৈছে আৰু অলপ দিনৰ পাছতেই যোৰহাটৰ পৰা মাজুলীলৈ এখন বৃহৎ দলং হ'ব তাৰ পাছতেই এই নাৱেদি অহা যোৱা কৰা যাতায়াতটো একেবাৰে নাইকিয়া হৈ যাব তেতিয়া নাৱৰীয়াসকলৰ কি হ'ব বাৰু যি নহওক সেইবোৰ নোহোৱাৰ আগতেই মই যে আহি পেলাই নাৱত উঠাৰ মজাটো ল'ব পাৰিছোঁ এই মোৰ কাৰণে বহুত আৰু মই সেইকাৰণে হেপী হৈ আছোঁ যে সোনকালে গৈ নাওখনত উঠি মজাটো লৈ লওঁ নে কি কয় ৰাইজ বাৰু যি নহওক আপোনালোকে যে ইমান দেৰিলৈকে মোৰ ভিডিঅ'টো ধৈৰ্য সহকাৰে চাই আছে তাৰ কাৰণে বহুত ধন্যবাদ এনেকৈ চাই থাকিব এনেকৈ মৰম দিব আজিলৈ আহিছোঁ বাই বাই আকৌ লগ পাম দেই